এয়া বৰুৱা বিলৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখাই আছো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক লাষ্টলৈ। এইটো বৰুৱা বিল হয়, যেটো আমাৰ কোপাটিৰ বৰুৱা বিল বুলি কয়। বহুত দূৰৈত আছে, বিলখনৰ মাজত আছে। পৰিভ্ৰমী পক্ষীৰ আগমন হৈছে বৰুৱা বিলত। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এইখনে বৰুৱা বিল। বৰুৱা বিলৰ সমগ্ৰ দৃশ্য দেখাই আছো। এয়া দেখিছে বৰুৱা বিল সমগ্ৰ দৃশ্য। এয়া বাগানৰ মাজত, এইটো কমল বৰুৱা বাগান বুলি কয়। এই বাগানৰ ওচৰতে বৰুৱা বিলখন। এয়া কেঁচা ৰাস্তা, মানে বৰুৱা বিল। হয়তো আপোনালোকে আৱাজ শুনিছে, চৰাই বহুত কলকলনি আৱাজৰে মুখৰিত হৈ আছে। এইখনে আমাৰ সেই বৰুৱা বিল। কিন্তু খজুৱা বিলত গৈছিলোঁ, কিন্তু খজুৱা বিলত সেই নান্দনিক দৃশ্যটো দেখিবলৈ পোৱা নাই। কিন্তু বৰুৱা বিলত পৰ্যবেক্ষণ কৰি আমি গম পালোঁ যে বৰুৱা বিলতে আপোনাৰ পৰিভ্ৰমী পক্ষীৰ আগমন হৈছে। সম্পূৰ্ণ দৃশ্য আপোনাক দেখাইছোঁ বৰুৱা বিলৰ। এইটো কমল বৰুৱাৰ যিটো বাগান হয়, সেইখন বাগানৰ ছাইডতে আপোনাৰ দাঁতিকাষৰীয়া যিখন বিল, সেইখনকে আপোনাৰ বৰুৱা বিল বুলি কয়। সমগ্ৰ দৃশ্য বৰুৱা বিলৰ। বহু দূৰৈত আছে, বিলখনৰ মাজত আছে পৰিভ্ৰমী পক্ষীবোৰ। হয়তো কলা কলা আপোনালোকে দেখিছে, সৰু সৰু হৈ পানীৰ মাজত আছে, চৰি আছে। কিবা খোৱা খাদ্যৰ সন্ধানত আছে পৰিভ্ৰমী পক্ষীবোৰ। এক নান্দনিক দৃশ্য, আমাৰ সন্ধিয়া সময়ৰ নান্দনিক দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ আজিৰ দিনটোৰ। সকলো ধৰণৰ পৰিভ্ৰমী পক্ষী বৰ্তমান সময়ত বৰুৱা বিলত আগমন হয়। শীতৰ প্ৰকোপৰ সহিব নোৱাৰি আমাৰ ইয়ালৈ ঢাপলি মেলে বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষী।